বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয়ত আচলতে এখন জাকত জিলিকাকৈ নৱাগত আদৰণি সভাৰ অনুষ্ঠিত কৰা হৈছে। আৰু এটাই লক্ষ্য আমাৰ যিসকল সৰুপথাৰ মহাবিদ্যালয় হৈছে এখন জ্ঞানৰ মন্দিৰ। আৰু দৈয়াং ধনচিৰিৰ পৃষ্ঠভূমিত দুকুৰি 12 বছৰ ধৰি সৰুপথাৰ মহাবিদ্যালয়ে যি নতুন নতুন বটবৃক্ষৰ সৃষ্টি কৰি আহিছে আৰু তেনে এক বটবৃক্ষৰ সন্ধানত আজি নৱাগতসকল আমাৰ সৰুপথাৰ মহাবিদ্যালয়লৈ আহিছে আৰু সেইসকলক উদ্দেশ্যে আজি নৱাগত আদৰণি সভা আয়োজন কৰা হৈছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা উদীপজ্যোতি ডাঙৰীয়া আহিছে, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া আৰু সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আহিছে আৰু যোৰহাট তাৰকা গৃহৰ অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া আহিছে। গতিকে সমাজৰ বিশিষ্ট ব্যক্তিসকলক লৈ এখন গাম্ভীৰ্যপূৰ্ণ আমি অনুষ্ঠান আয়োজন কৰাৰ এটা চেষ্টা চলাইছোঁ, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ লগতে ভৱিষ্যতে যাতে এগৰাকী সামাজিক প্ৰাণী হৈ সমাজখনত জীয়াই থাকিব পাৰে সেই এক প্ৰচেষ্টা সৃষ্টি কৰা হৈছে। আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দ্বাৰা বিয়লি 3 বজাত সংগীতা অনুষ্ঠান আছে আৰু যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱেও এক সকাহ লাভ কৰিব আৰু সকলোৱে আচলতে পঢ়া শুনাৰ মাজতে ব্যস্ত হৈ থাকে। তেনে এক প্ৰেক্ষাপটত আজি সৰুপথাৰ মহাবিদ্যালয়ত 52টা বছৰ অতিক্ৰম কৰা গৰিমামণ্ডিত মহাবিদ্যালয়খনত আমি আচলতে এজন সাধাৰণ সম্পাদক হিচাপে নৱাগত আদৰণি সভাত সকলোৱে সহায় সহযোগিতা কৰাৰ কাৰণে অতিকৈ উৎফুল্লিত আৰু এই অনুষ্ঠানটো আয়োজন কৰিবলৈ পাই আমিও সঁচাকৈ আনন্দিত। আশা কৰোঁ নৱাগতসকলে দেশৰ ভৱিষ্যত কঢ়িয়াই আনিব আৰু দেশৰ ৰাষ্ট্ৰ নিৰ্মাণতে হওক আৰু জাতীয়তাবাদ প্ৰতিষ্ঠাতেই হওক নৱাগতসকলে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। মধ্যমণি আমাৰ এই মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল, মই মান্যানুসাৰে সকলোকে মোৰ শ্ৰদ্ধা ভক্তি জনোৱাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ সৰুপথাৰ মহাবিদ্যালয়লৈ আহিছে তেওঁলোকক 21 বৰ্ষৰ নৱাগত আদৰণি সভাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা মহোদয়া, মাননীয় সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া আৰু আজিৰ সভাৰ মুখ্য অতিথি সদৌ অসম